এ মোৰ ব্লগ চাই থাকিবি 1K হ'ব আৰু চোন হ'ব হয় মানে কি তোমাৰ মানে হেড অফিচৰ পৰা মানে ইয়ে হৈ আছে সেইটো কাৰণে তোমালোকক কৈছো তো গাইস আৰু এদিন ও ভাই 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 গুড মৰ্নিং গাইস আজি যাওঁ অলপ টাউন পিনে যাওঁ পুৰা বৰষুণ বতৰ হৈ আছে এইকেইদিন মানে চাবলৈ পাৰিছে এইপিনে পুৰা বোকা বোকা আৰু মোৰ লগত গৈ আছে লগৰ এজন চ' তাৰ কাম আছে মানে মোৰ বাইকখন ইয়াতে আছে চ' মোৰ বাইকখন লৈ নাযাওঁ মানে চ' তাৰ বাইকতে যাম এই আমাৰ বিকাশ বহুত দিন বাৰত লগ পালোঁ তাকে আহিছে টাউন যায় বোলে অলপ চাই থাকক তো গাইস আজি পালচাৰখনত দেখাবলৈ চেষ্টা কৰিছোঁ কাৰ কাৰ পালচাৰ আছে কমেণ্ট কৰি জনাব মোৰখনটো থৈ আহিছোঁ বৰ্তমান গৈ আছোঁ বৰপথাৰ চাই থাকক আজি ব্লগটো তো ইন্ট্ৰটো দি দিছোঁ হে গাইস দিছ ইজ বিদ্যুৎ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকে চাই থাকিব আৰু দেখাই থাকিম আজিৰ ব্লগ মোৰ গানত ব্লগ বনাই মানে অলপ বেলেগ চিষ্টেম লাগিছে বে হেণ্ডেলটো মোৰতো এনেকুৱা অলপ টাইপটো ন মডিফাই কৰি দিলোঁ যে মোৰটো বৰ্তমান এইবিলাকো গৈ আছে লগতে এজনক চিনি পাওঁ এজনক চিনি নাপাওঁ বৰ্তমান মানে বৰষুণে কেইদিনমান দি আছে সেইটো কাৰণে ব্লগ বনাবলৈ পৰা নাই কেইদিন মানে বৰষুণ কণ্টিনিউ দি আছে সেইটো কাৰণে মানে কি ক'ম আৰু ব্লগ বনাবলৈ যাবলৈ পৰা নাই এই বৰ্তমান বৰষুণে দি আছে হালকা আৰু চাবলৈ পাৰিছে পুৰা গছৰ ফুল চায়ে মজা লাগে তো এয়াই আৰু ব্লগটো এণ্ডলৈকে চাই থাকিব গাইজ বৰ্তমান আহি পালোঁ টাউনত চাবলৈ পাৰিছে আজি টাউন একদম খালী মৰ্ণিং টাইমত আহিছে তো গাইজ এইপিনে হনুমান মন্দিৰ এইফালে কালী মন্দিৰ সেৱা এটা কৰি গৈ থাকোঁ চাই থাকিব আজি ব্লগটো বৰষুণো দি আছে পুৰা কি ক'ম আৰু এইকেইদিন বৰষুণ কাৰণে ক'তো ওলাইও যাব নোৱাৰে ৰ'দততো অলপ চলপ ওলাই যাব পাৰে কিন্তু বৰষুণততো ওলাই যাব নোৱাৰে আজি হয় বৃহস্পতিবাৰ ইয়াত আছে বৃহস্পতিবাৰ বজাৰ চাবলৈ পাৰিছে এইপিনে পুৰা শাক পাচলি বজাৰ দিয়ে দিছিলোঁ এতিয়া অলপত তো ময়ো বজাৰ কৰিবলৈ আহিব লাগিব অলপ পিছত কেইটামান বজাৰ কৰিম তো আহি পালোঁ ইয়াত বৰ্তমান ইয়াতে তো গাইজ বৰ্তমান যিটো কাম কাৰণে আহিছিলোঁ লোৱা হ'ল আৰু বৰ্তমান গৈ আছোঁ ATM লগৰো বোলে পইচা ওলায় গাইজ বৰ্তমান ATM আহি পালোঁ ইয়াতে বাইকখন পাৰ্ক কৰি ল'লোঁ লগৰো গৈছে ATM চ' ময়ো গৈ আছোঁ পুৰা একদম বাবুৰ পইচাই হৈ গৈছে বোলে পইচা হোগা चल झूठा A few moments later. তো গাইজ ATMটোৰ পৰা আহি গ'লোঁ বৰ্তমান বেলেগ এটা ATMত ট্ৰাই কৰি চাওঁ কি হয় কি নহয় পইচাটো ওলায় নে নোলায় আজি চাহ খাব লাগিবতো আহিছোঁ আজি বাবুৱে যাতে চাহ খুৱাই আশাত আহিছোঁ কেতিয়াবা ধেমালি চলি থাকে খাম আৰু অলপ আগত গৈ চাহটো আহোঁতে যাওঁতে कौन है ये लोग कहाँ से आते हैं গাইজ আহি গ'লোঁ এইপিনে চাবলৈ পাৰিছে আমাৰ এইফালে পুৰা লগাই থৈছে চাই মেলি কিবা এটা লুক মজা লাগে চাই ইমান সৰু জেগাত ইমান ডাঙৰ গাড়ী সোমাই দিয়ে ৰাস্তাটোৱে ব্লক হৈ যায় তো গাইজ আৰু এদিন ও ভাই 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 এতিয়াই লাগি গৈছিলে মোৰ লগতে এনেকুৱা কেলে জানো হৈ থাকে মই বুজি নাপাওঁ বে তো গাইজ আমাৰ কলেজ ফ্ৰেণ্ডক লগ পালোঁ কংকন কেনেকুৱা ভালে আছা ন দে আৰু বহুত দিনৰ মূৰত লগ পালোঁ কিন্তু ভালে আছ ন বেছি দিলি গাইজ পাপু বেছি দিলি নেকি বেছি দিয়া নাই আছে মোৰখন এই লগৰটো আজি টাউন আহিছে চ' তাৰ বাইকখনতে গুচি আহিলে চেনেলৰ নামটো হ'ল কিবা क्या बोला तूने চেনেলৰ নামটো হ'ল কিবা কি কিবা এই মোৰ ব্লগ চাই চাই থাকিবি 1K হ'ব আৰু চোন হ'ব ছাপোৰ্ট কৰি থাকিবি ভিউজ দি থাকিবি তো গাইজ লগৰ কেইটামানকো লগ পাইছিলোঁ কলেজৰ মানে বহুত দিন পাছত লগ পালোঁ কলেজ শেষ হোৱাৰ পিছত মানে আৰু লগেই পোৱা নাই তো আজিয়ে পাইছোঁ 2-3জন মানক লগ পালোঁ বৰ্তমান এইটো আহিলোঁ ATMটো তো গাইজ বাবুৱে বোলে 25 লাখ টকা ওলাই ATM পৰা पैसा होगा খুলি পিনি লগাই দিলোঁ একবাৰ চাই পালে হৈ গ'ল হয় মানে কি তোমাৰ মানে হেড অফিচৰ পৰা মানে ইয়ে হৈ আছে সেইটো কাৰণে তোমালোকক কৈছো আচ্ছা
হেলমেটটো মানে হেলমেটটো খুলি মেলি এটিএমত সোমাব লাগে বেংকতো সোমালে কাষ্টমাৰ আমি ডাইৰেক্ট কৰি দিওঁ অঁ হেলমেটটো খুলি দিওঁ হ'ব জানিলোঁ এটা কথা এয়া আৰু অঁ তো ৰুলছটো গম নাপাওঁ তো গাইজ কথা এটা জানিলোঁ যে বেংকৰ মানুহ এজনে ক'লে আৰু বেংকতে থাকে তো এটিএমত গ'লে মানে হেলমেটটো যদি কোনোবা লগাই আছে চব খুলি মেলি সোমাবলৈ কৈছে মানে তাত চিচি কেমেৰা থাকে যে তো চাই পাবলৈ কাৰণে মানে তো কথা এটা শিকিলোঁ আৰু তো গাইজ মোৰ ফেমিলি মেম্বাৰো চাই আছে যদি গম পালে আৰু তো গাইজ বৰ্তমান হোটেলত সোমাওঁ বাবুৱে মানে বিকাশ তাৰ নাম মৰমত মাতো বাবু এই বেলেগ হাঁহি এয়া আমাৰ বাবু বেলেগ হাঁহি আছে ভাই रहा नहीं जाता तड़प ही ऐसी है ना তো গাইজ আহিলোঁ কিবা এটা খাই লওঁ চাহ এটা অৰ্ডাৰ এটা দিব আৰু চাহ এটা পুৰি দিয়ক তো মই পুৰি খাওঁ এইপিনে চাহ খাব গাইজ বৰ্তমান পুৰি এইপিনে মিষ্টি ইয়াৰ চাহ আহি আছে তো খাম আৰু বহুত ভোকো লাগি আছে A few moments later. তো গাইজ বৰ্তমান পুৰি চুৰি খাই মেলি এইপিনে চাহ খাই মেলি বৰ্তমান ওলালোঁ আৰু তো গাইজ খাই মেলি বহুত আৰাম লাগিছে এতিয়া নহ'লে ভোক লাগি আছে তো হালকা হালকা তো সেয়াই আৰু এনেহেন কথা বেছি নাৰহ তো গাইজ আজি ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ ভাল লাগিলে লাইক কৰিব কেনেকুৱা হৈছে কমেণ্ট এটা কৰি দিব আৰু চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব এটা মাৰি দিব আজিলৈ বাই বাই টাটা